কি হ'ল দীপ আজি গেম খেলিবলৈ নগলি যে এনে নগলো আজি মনটো কিবা ভালেই লগা নাই কেলে জানো মনটো ইমান বেয়া লাগি আছে তোৰ আকৌ কি হ'ল সদায় কেলা হাঁহি গিকিন্দালি মাৰি থকা ল'ৰাটো আজি দেৱদাস হৈ বহি আছ যে মোক আৰু তহঁতি লগ নাপাবি বুজিছ এই দীপক আৰু বিচাৰি নাপাবি কেলে তই আকৌ ক'ৰবালৈ যাবি নেকি নহয় অ' সঁচাকে এইবাৰ দীপক তহঁতি নতুন ৰূপত দেখিবি দীপালী ৰূপে তোৰ আজি কি হৈছে কচোন তই মদ খালি নে ভাং খালি পাগলৰ দৰে আবুল তাবুল বকি আছ যে কাম নাই বন নাই সেইবোৰ পাগলামি তোক কোনে ভৰালে মাথাত অদৰকাৰী কথাবোৰ কোনে ভৰাব আমাৰ মামাই ভৰালে আৰুনো আছে কোন এইবিলাক ভৰাবলৈ মামা মামা মানে আমাৰ হিমন্ত মামা নেকি অঁ এই হিমন্ত মামাই ভৰাইছে মামাই আকৌ তোক কেতিয়া ক'লেহি তই দীপ নহয় তই দীপালীহে হবি কেলে তই দেখা নাই HSLC পৰীক্ষা পাছ কৰিলে 12,000 টকা আকৌ স্কুটি দিয়ে ছোৱালীবোৰক তাৰ উপৰিঞ্চি মহিলাবোৰক কত কি আত্মসহায়ক গোটৰ হেৰি অৰুণোদয় আৰু কিমান কি আঁচনি যে দিছে তই নিজে একবাৰ চিন্তা কৰি চা আমাক কি দিছে কেলে তোৰ কি হাত ভৰি নাই নিজে কাম কৰি খাব নোৱাৰ অকল চৰকাৰৰ আশাত বহি থাক যে সেইটো কথা নহয় মামাক আমিও ভোট দিওঁ আমিও ভাৰতৰ নাগৰিক মহিলাবিলাকৰ যিমান অধিকাৰ আছে এই আমাৰো আছে কিন্তু মই ভাবি তত পোৱা নাই এই মামাই আমাৰ এই পুৰুষমুখাক একাষৰীয়া কেলে কৰিছে তই কি কথাবিলাক যে কৈ আছ নহয় মোৰ এই চব মাথা ওপৰেদি গুচি গৈছে আৰু এই দীপালী হোৱা এই ভোটটো এইবিলাক ভাল নহয় মানুহে ভাল নেদেখায় বুজিছ নহয় এইটো মোৰ শেষ একদম ফাইনেল ডিচিশ্যন মই হ'ম বুলি কৈছোঁ হ'মেই হ'ব সেইবোৰ চব বাদ দে তই যেতিয়া দীপগুচি দীপালী হলিয়েই বা হবিয়েই কিন্তু মোৰ এই বেষ্ট ফ্ৰেণ্ডক তই পাহৰি নাযাবি আৰে তই দীপালী হ'লে মোৰতো কিবা এটা লাভ হ'ব লাগিব ন হয় নহয় তই নিজে ক মই দীপালী হ'লে আকৌ তোৰ কি লাভ হ'ব হ'ব এতিয়া জানিবলৈ দৰকাৰ নাই তই যেতিয়া দীপালী হবি তেতিয়া চব গম পাই যাবি ব'ল এতিয়া গেম খেলোঁগৈ এনেই ইয়াত মাথা মাৰি মাথা ভাঙিব নালাগে চল ব'ল আৰু কেইদিনমান পিছততো এনেও লগেই নাপাবি মোক ব'ল